খবৰ মাজলৈ আহিছো অৱশেষত আহিল ভাল খবৰটো সমাপ্ত হোৱাৰ দিশে হিন্দুস্তান কাগজ কলৰ কৰ্মচাৰীৰ সমস্যা কাগজ কলৰ কৰ্মচাৰীৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠকৰ পিছতে দুমাহৰ ভিতৰত প্ৰায় 570 কোটি টকা মোকলাই দিয়াৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীগৰাকীৰ শেষ হ'ব কাগজ কলৰ কৰ্মচাৰীৰ সমস্যা দুমাহৰ ভিতৰতে মোকলাই দিয়া হ'ব প্ৰায় 570 কোটি কাগজ কলৰ কৰ্মচাৰীৰ সৈতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বুধবাৰে সম্পন্ন হ'ল বৈঠক কৰ্মচাৰীসকলৰ বাবে দুমাহৰ ভিতৰতে প্ৰায় 570 কোটি টকা মোকলাই দিয়াৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এইচপিচিৰ 100 যুৱ কৰ্মচাৰীক চাকৰি দিয়াৰ উপৰিও 58 বছৰৰ সকলো কৰ্মচাৰীক দিয়া হ'ব পেঞ্চন কাগজ কলৰ চিকিৎসক আৰু নাৰ্ছকো দিয়া হ'ব নিযুক্তি সমস্যাখিনি প্ৰায় সমাধান কৰিছো ধেমাজি কেবিনেটত এই বিষয়ে সিদ্ধান্ত লৈ ৰাইজক জনোৱা হ'ব আমাৰ পেপাৰ মিলৰ কৰ্মচাৰী আৰু অসম চৰকাৰৰ মাজত সমস্যাখিনি প্ৰায় শেষ হৈ গৈছে অহাকালি ধেমাজিত কেবিনেটত এপ্ৰুভ হ'লে আমি আপোনালোকক গোটেই কথাখিনি ভালকৈ ক'ম কৰ্মচাৰীসকলক সকলো প্ৰাপ্য প্ৰদান কৰা হ'ব যদিও তাৰ বাবে আৱাসগৃহ খালী কৰিব লাগিব কৰ্মচাৰীসকলে আৱাসগৃহ খালী কৰিবলৈ কৰ্মচাৰীসকললৈ এমাহৰ অতিৰিক্ত সময় প্ৰদান মুখ্যমন্ত্ৰীগৰাকীৰ উল্লেখ্য কৰ্মচাৰীসকলে লাভ কৰিব পিএফ গ্ৰেচুইটি আৰু পেঞ্চনৰ ধন মুখ্যমন্ত্ৰীগৰাকীৰ এই প্ৰতিশ্ৰুতিৰ পিছতে উৎফুল্লিত কাগজ কলৰ কৰ্মচাৰীসকল আচাৰ আৰু নগাঁও কাগজ কলৰ গোটেই শ্ৰমিক কৰ্মচাৰী জীৱন ৰক্ষা কৰাৰ কাৰণে এটা ডাঙৰ ঐতিহাসিক পদক্ষেপ তেখেত লৈছে আমি জাকৰুৰ পৰা আৰু গোটেই শ্ৰমিক কৰ্মচাৰী আৰু ৰাইজৰ পৰা তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিখিনি কৰ্মচাৰী এই কৰ্মচাৰীয়ে ইমান দিন আমাৰ দুৰ্ভোগ ভুগি আছিলে তেখেতৰ নেতৃত্বত এই দুৰ্ভোগৰ যিটো সমস্যা এই সমস্যাৰ কাৰণে আমি শেষ হোৱাৰ এটা পৰিক্ৰমা আমি দেখিছোঁ মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিশ্ৰুতিয়ে হিন্দুস্তান কাগজ কলৰ কৰ্মচাৰীসকললৈ আশাৰ বতৰা কঢ়িয়াই আনিলেও অৱশ্যে পুনৰ মুকলি আমি পেপাৰ মিল কৰিব খোজা নাই তাত আমাৰ বেলেগ কিবা আইডিয়া আছে উদ্যোগে হ'ব কিন্তু আমি বেলেগ উদ্যোগ কৰিব খুজিছোঁ এতিয়া সময়েহে ক'ব এই প্ৰতিশ্ৰুতিসমূহ প্ৰতিশ্ৰুতি হৈ ৰ'ব নে কাৰ্যত পৰিণত হৈ কাগজ কলৰ কৰ্মচাৰীসকলৰ দুৰ্দিনৰ অন্ত পৰিব জাগিৰোডৰ পৰা বিমল হাজৰিকাৰ ৰিপৰ্ট প্ৰতিদিন টাইম কাইলৈ